আমি আহিছোঁ ভূটানৰ ওচৰত। আমাৰ লগত ফটোগ্ৰাফাৰ বহুত কেইজন আছে। ফটোগ্ৰাফাৰ ৰূপম, হাই, আৰু ফটোগ্ৰাফাৰ বিটু ৰাজবংশী, আৰু ফটোগ্ৰাফাৰ আছে মিণ্টু দাস, আৰু ফটোগ্ৰাফাৰ আছে আমাৰ তপন বৰ্মন। আমাৰ ফটোগ্ৰাফাৰ বহুত আছে, আৰু এজন আছে ফটোগ্ৰাফাৰ মই দেখুৱাইছোঁ জোনাক নিবিৰ। ইয়াতে ফটোগ্ৰাফাৰ ফটো উঠি আছে। এনেকুৱা ইমান ধুনীয়াকৈ ভাল লাগিছে। তিনিটা কেমেৰা অনা গৈছে। আপোনালোকে চাই লওক, ইমান ধুনীয়া ঠাই। আপোনালোকে ইমান ভাল লাগিছে, চাই লওক। আমাৰ লগত বহুত কেইজন ফটোগ্ৰাফাৰ আছে। আমি আহি আছোঁ এতিয়া ভূটানত যাম। এতিয়া আমি চাব লগা ধুনীয়া ধুনীয়া ঠাই আছে। আমাৰ কেমেৰা পাৰ্কত আৰু মোৰ বহুত কমেডি ফ্ৰেণ্ড দীপজ্যোতি বৰ্মনে, হয়নে নহয়? হয় না দীপজ্যোতি বৰ্মন? আৰু আমাৰ মাজত আছে জোনাক নিবিৰ ওৰফে জোনাক দেৱজী ৰাজবংশী। হয়। আৰু আমাৰ মাজত আছে আৰু বহুতো ফটোগ্ৰাফাৰ ধুনীয়া ধুনীয়া ফটো উঠি আহিছে। সঁচাকৈ মই বহুত আপ্লুত হৈছোঁ। আপোনালোকে চাই লওক, এই তপন বৰ্মন আৰু আমাৰ যিটো ধুনীয়া ফটো উঠি আহি মোৰ কিন্তু বহুত ভাল লাগিছে ইয়াতে আহি। চাই লওক, এখেতে এইজন ৰূপম ৰাভা, তেওঁ ধুনীয়া ফটো উঠি আহিছে। আৰু আমাৰ মাজত এখেতসকলে ধুনীয়া ফটোগ্ৰাফাৰ আৰু লগতে কি কৰিব ভিডিঅ'গ্ৰাফাৰ। এতিয়া মই কিবা ক'ব বিচাৰোঁ, হয়নে নহয়? যিহেতু তোমাক বহুত দিনৰ মূৰত লগ পাইছোঁ, তুমি মানে ইমান হেণ্ডচাম কেনেকৈ হ'লা? আগতেতো ইমান হেণ্ডচাম নাছিলে। মই বেলেগ একো নকৰোঁ, এনেই কি কৰা? এক্সাৰচাইজ কৰা নাই। বাকী খবৰ পাতি কেনেকৈ? খবৰ খাতি ভালে। আৰু মোবাইলটো যে ইমান ধুনীয়া ফটো দিয়ে, আমাক বেয়া মানুহকেইটাকো ভাল দেখা পাই আছে কিয়? এইটো মোবাইলৰ কেমেৰা। আমাৰ মোবাইলবিলাকত ইমান ধুনীয়া ফটো নাহে কিয়? এইটো নাজানো। এইটো ভাল লাগিছে আজি। এয়া চিলড্ৰেন পাৰ্ক ভূটানৰ। আৰু ৰজাৰাণীক দেখুৱাইছোঁ মই। এয়া চাই লওক। এইটো আপলোড কৰি দিওঁ। পাৰ্ক এখন ভূটানত আছে।